গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলটোলৈ ৱেলকাম বেক। আজি আমি আপোনালোকক দেখুৱাম দুটা ৰেচিপি। প্ৰথমটো হ'ল ঢেকীয়া শাক আৰু নেক্সটটো আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে। চ' গাইজ আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাওঁ কি ইনগ্ৰিডিয়েণ্টছ লাগিব আমাক ঢেকীয়া শাকটো বনাবলৈ। প্ৰথমতে ইয়াৰ বাবে লাগিব কেঁচা নহৰু, আদা নহৰু পেষ্ট, শুকান জলকীয়া আৰু সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ। ঢেকীয়াটো আমি ভালদৰে ধুই সৰু সৰুকৈ কাটি লৈছোঁ আৰু আমি ঢেকীয়াটো আজি বনাম ডিমৰ সৈতে। আমি 3টা ডিম ওলাই লৈছোঁ। প্ৰথমতে কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু গৰম কেৰাহীত আমি তেল অলপ দি দিছোঁ। এতিয়া আমি দিছোঁ কেইটামান শুকান জলকীয়া। শুকান জলকীয়াটো ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে দি দিম কেইটামান কেঁচা নহৰু আৰু অলপ দেৰিৰ বাবে ফ্ৰাই কৰিম। শুকান জলকীয়া আৰু কেঁচা নহৰু ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে কেইটামান পিঁয়াজ দি দিম আৰু অলপ দেৰিৰ বাবে ফ্ৰাই কৰিম। আমি পিঁয়াজটো ফ্ৰাই কৰিব লাগিব গল্ডেন ব্ৰাউন হোৱালৈ। অলপ হালধি দিছোঁ। ইয়াতে আমি অলপ ব্লেক পেপাৰ দি দিম, অলপ স্পাইচি হ'ব। হালধি আৰু ব্লেক পেপাৰ দিয়াৰ পাছত চববোৰ মিক্স কৰি অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব আৰু অলপ দেৰিৰ বাবে পিঁয়াজটো ফ্ৰাই হ'বলৈ দিম। পিঁয়াজটো ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে দি দিছোঁ আদা নহৰু পেষ্ট। আদা নহৰু পেষ্ট দিয়াৰ পাছত আমি চববোৰ ভালদৰে ফ্ৰাই কৰিম অলপ দেৰিৰ বাবে। এতিয়া কেইটামান ডিম দি দিছোঁ। ডিমটো দিয়াৰ পাছত অলপ দেৰিৰ বাবে ফ্ৰাই কৰিম। ডিমটো অলপ দেৰিৰ বাবে ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে দি দিম ঢেকীয়া শাক। শাক পাচলি আমি সদায়ে খাব লাগে, সেইবাবে আজি আমি ঢেকীয়া শাকটো ডিমৰ সৈতে কি ধৰণে বনাব পাৰে এটা চিম্পল ৰেচিপি আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিছোঁ। ঢেকীয়া শাকটো দিয়াৰ পাছত আমি অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব। আৰু এটা কথা, যেতিয়া আমি ঢেকীয়া শাকটো ফ্ৰাই কৰি আছোঁ যদি বিচাৰে অলপ পানী দি দিব পাৰে। ঢেকীয়া শাকটো অলপ দেৰিৰ বাবে এই ধৰণে লাৰিব লাগিব। ঢেকীয়া শাকটো অলপ দেৰি ফ্ৰাই হোৱাৰ পাছত আমি এতিয়া দি দিছোঁ ইয়াতে সোৱাদ অনুযায়ী নিমখ। নিমখটো দিয়াৰ পাছত আমি অলপ দেৰিৰ বাবে ঢেকীয়া শাকটো লৰাই দিম আৰু প্ৰায় 10-15 মিনিট মানৰ কাৰণে কভাৰ কৰি দিম যাতে ঢেকীয়া শাকটো ভালদৰে সিজি যাওক। প্ৰায় 10-15 মিনিট মানৰ পাছত যেতিয়া কভাৰটো গুচাই চালোঁ, এয়া ইমান ধুনীয়াকৈ ঢেকীয়া শাকটো সিজি গৈছে। এতিয়া আমি আপোনালোকক চাৰ্ভ কৰি দেখুৱাম। এয়া ৰেডি হৈ গ'ল আমাৰ ঢেকীয়া শাক ডিমৰ সৈতে। একদম চিম্পল আৰু কম সময়ৰ ভিতৰতে ৰেডি হোৱা ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। ৰ'ব ভিডিঅ'ৰ ষ্টাৰ্টিঙতে কৈছিলোঁ নহয় আজি দুটা ৰেচিপি দেখুৱাম বুলি। এটাটো হৈ গ'ল আপোনাৰ ঢেকীয়া শাক ডিমৰ সৈতে আৰু এতিয়া ভাবিছে চাগে এইটো কি হয়, এইটো হয় পলু। আহকচোন চাওঁ আমি পলুটো কি ধৰণে বনাওঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত জনাব যে আজি আমি দিয়া দুটা ৰেচিপি আপোনালোকক কেনেকুৱা লাগিল। পলুটো দুভাগকৈ কাটি লৈছোঁ আৰু ইয়াৰ লগত আমাৰ আছে পিঁয়াজ আৰু কেঁচা জলকীয়া। তেলটো অলপ দেৰিৰ বাবে গৰম হোৱাৰ পাছত আমি ইয়াতে কেইটামান কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া দিয়াৰ পাছত অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব। জলকীয়াটো ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে কেইটামান সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ দি দিম আৰু অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব। পিঁয়াজটো অলপ দেৰিৰ বাবে ফ্ৰাই হোৱাৰ পাছত আমি ইয়াতে দিছোঁ হালধি। হালধিটো দিয়াৰ পাছত আমি অলপ আদা নহৰু পেষ্ট দি দিছোঁ। আদা নহৰু পেষ্ট দিয়াৰ পাছত আমি অলপ দেৰিৰ বাবে ফ্ৰাই কৰিম। যেতিয়া পিঁয়াজটো অলপ দেৰিৰ বাবে ফ্ৰাই হৈ যাব তাতে আমাৰ পলুটো দি দিম।
পলুটো দিয়াৰ পাছত আমি অলপ দেৰিৰ বাবে পিঁয়াজৰ সৈতে ফ্ৰাই কৰিব লাগিব। এতিয়া জোখৰ অনুযায়ী নিমখ দি দিছোঁ। নিমখটো দিয়াৰ পাছত আমি পলুটো অলপ দেৰিৰ বাবে ফ্ৰাই কৰিব লাগিব আৰু প্ৰায় 10 মিনিট মানৰ কাৰণে কভাৰ কৰি দিব লাগিব। 10 মিনিট মানৰ পাছত যেতিয়া কভাৰটো গুচাই চালোঁ, এয়া চাওক প্ৰায় আমাৰ পলু সিজিয়ে গৈছে, কিন্তু আমি এইটো আৰু অলপ দেৰি ফ্ৰাই কৰিম আৰু অলপ ক্ৰিস্পি হোৱালে। কিয়নো পলুটো যেতিয়া আমি খাওঁ অলপ ক্ৰিস্পি হ'লে ভাল লাগে। অলপ দেৰিৰ বাবে ফ্ৰাই কৰাৰ পাছত এয়া চাওক আমাৰ পলু সিজি গৈছে। এতিয়া আমি আপোনালোকক চাৰ্ভ কৰি দেখুৱাম। এয়া ৰেডি হৈ গ'ল আমাৰ পলু ফ্ৰাই। একদম চিম্পলকৈ দেখাইছোঁ পিঁয়াজ, জলকীয়া, আদা, নহৰু পেষ্টৰ লগত কি ধৰণে পলু আমি ফ্ৰাই কৰি খাব পাৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত জনাব যে দুটা ৰেচিপি আপোনালোকক কেনেকুৱা লাগিল। শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ এবাৰ আহিম নতুন এটা ৰেচিপি লৈ আপোনালোকৰ বাবে। টিল দেন টেক কেয়াৰ, বাই বাই।